নমস্কাৰ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোলৈ স্বাগতম জনালোঁ আজি আমাৰ টপিকটো হৈছে উশাহ ল'বলৈ অসুবিধা বা শৰ্টনেছ অফ ব্ৰেথ অৰ ডিছপনিয়া এইটো একচুৱেলি কমন চিম্পটমছ বহুত ডিজিজৰ কাৰণে একচুৱেলি কমন হয় আৰু ইয়াত কি বুলি কয় ডিফিকাল্টি ব্ৰিথিং বা উশাহ ল'বলৈ অসুবিধা বা উশাহটো ছুটি হোৱা বুলি বুজা যায় আৰু এইটো একচুৱেলি কিছুমান কেতিয়াবা চিৰিয়াছ প্ৰব্লেমতো হ'ব পাৰে যেনেকৈ ধৰক এষ্টেমা থাকিলে হাৰ্ট ফেইলাৰ থাকিলে COPD থাকিলে ব্ৰংকাইটিছ থাকিলে নিউমোনিয়া থাকিলে এইবিলাক হৈছিলে উশাহ ল'বলৈ প্ৰব্লেমটো চিৰিয়াছ হয় চ' সেইকাৰণে আমি উশাহ লোৱা প্ৰব্লেম বুলি ক'লে আমি অলপ ভালকৈ সেইটো বস্তুটো ৰুল আউট কৰি ল'ব লাগে কি কাৰণে হৈছে আৰু ফিলিংছটো কেনেকুৱা হয় আপোনাৰ কেতিয়াবা এনেকুৱা লাগিব উশাহটো ছুটি হৈ গৈছে বা উশাহ ল'বলৈ বেছি ডিপ ব্ৰেথ ল'ব লগা হয় বা উশাহ লোৱাৰ লগতে আপোনাৰ কিছুমান আনুষংগিক কিছুমান লক্ষণো দেখা দিব পাৰে যেনে ধৰক বুকুখন বিষাব পাৰে চেষ্ট টাইটনেছ হ'ব পাৰে বা ডিজিনেছ মূৰ ঘূৰাব পাৰে বা কাহ আহিব পাৰে বা হুইচ চাউণ্ড আহিব পাৰে বা বুকুখন ধপধপনি হ'ব পাৰে বা উইকনেছ হ'ব পাৰে চ' এই উশাহ ল'বলৈ অসুবিধা হোৱাটো আপোনাক জেনেৰেলি ডক্টৰে আপোনাক লাইফষ্টাইল চেঞ্জেছ বা মেডিকেশ্যনো দিব পাৰে বা আৰু ডিপেণ্ড কৰিব আপোনাৰ একচুৱেলি প্ৰব্লেম কি আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি আপোনাৰ ডক্টৰে মেডিচিনটো দিব চ' আপোনাৰ ডক্টৰে হয়তো লাইফষ্টাইল মডিফিকেশ্যনছ বাকী আদাৰ মেডিচিন দিয়াৰ উপৰিও হয়তো আপোনাৰ স্পেচিয়েলিষ্ট কেয়াৰো লাগিব চ' গতিকে আপোনালোকে প্ৰব্লেমটো ৰুল আউট কৰি ল'লে ভাল আৰু it is important to take action if you are experiencing shortness of breath or it can indicate something more serious ideally you should see your doctor so right away if you are experiencing the sudden or severe shortness of breath so হেতুৱে আপুনি কথাটো মনত ৰাখিব যদি আপোনাৰ সাডেনলি হঠাতে উশাহ ল'বলৈ অসুবিধা আৰম্ভ হৈছে তেতিয়াহ'লে ডেফিনেটলি আপুনি এজন প্ৰফেচনেল ডক্টৰৰ ওচৰত গৈ ভালকৈ আপোনাৰ চেকআপটো কৰাই ল'ব আৰু আপোনাৰ ডক্টৰজনক ভালকৈ আপোনাৰ প্ৰব্লেমটো খুলি মেলি কথাটো ক'ব Okay, we hope this video has been helpful for understanding shortness of breath or treatment options. Thank you for watching.